Hello everyone, আজিয়ে বনাবলৈ লৈছোঁ বগৰী আচাৰ। বগৰীখিনি ধুনীয়াকৈ মা মই খুৰী লগ লাগি একদম তলত নেট এখন পাৰি পূৰা জোকাৰি এগালমান বগৰী পাৰি লৈছোঁ। আৰু ইমানেই বগৰী হৈ গৈছে যাতে বগৰী খুন্দি খাওঁ মানে আচাৰ বনাই খাওঁ মানে মনৰ ইচ্ছা আপোনালোকৰ লগত। আৰু এয়া মানে অলপমান বগৰী ধুনীয়াকৈ মই আচাৰ বনাওঁ বুলি ভাবিলোঁ। ধুনীয়াকৈ ধুই পেলাই এয়া টেমা এটাত অলপ নিমখ দি ধুনীয়াকৈ এৰাতিৰ কাৰণে ৰাখিলোঁ। আৰু অলপ সময় শুকুৱাই ধুনীয়াকৈ মই বগৰীখিনি অলপকৈ ফালি দিছোঁ। আৰু এয়া মই সেইদিনা আচাৰ বনোৱা মানে মছলা আছিলেই ধুনীয়াকৈ সেয়া আছিলে। তাৰপৰা ইয়াত কেৰাহী এটা ধুনীয়াকৈ মই তেল দি পেলাই ইয়াতে দি দিছোঁ মই শুকান জলকীয়া দুটা। জলকীয়া মানে এই দুটাই দিছোঁ কাৰণ সেইদিনা মানে গুড়িখিনিৰ লগত বহুত জলকীয়া দিয়া হৈছিলে। আৰু ধুনীয়াকৈ বগৰীখিনি লৰাই ইয়াতে দি দিছোঁ মই খুন্দি ৰখা মছলাখিনি। আৰু এয়া হৈছে বগা আৰু ক'লা সৰিয়হৰ গুড়ি। আৰু এই ধুনীয়াকৈ দি দিছোঁ ইয়াতে ৰঙা জলকীয়া গুড়ি অলপো দি দিছোঁ। দি পেলাই অলপ সময় লৰাই আছোঁ। লৰাই থাকি ইয়াতে দি দিছোঁ মই সোৱাদ অনুসৰি নিমখখিনি দিও মই অলপ সময় এনেকৈ লৰাই আছোঁ। আৰু এনেকৈ আমাৰ বগৰী আচাৰখিনি ৰেডি হৈ গ'ল। ধুনীয়াকৈ মই ধুনীয়াকৈ এটা টেমা ধুনীয়াকৈ ভৰাই থলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।